সকলোকে নমস্কাৰ। আজি এটি মিনি ব্লগ লৈ আহিছোঁ সপ্তমী পূজা স্পেচিয়েল। সকলোলৈকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল। এইবাৰ আমি মৰিগাঁৱত পূজা চাইছোঁ। মৰিগাঁৱত মোৰ মাৰ ঘৰ। এই পূজাখনৰ পৰাই ষ্টাৰ্ট কৰিলোঁ চোৱা। এইখন একেবাৰে মাজত পৰে মৰিগাঁও টাউনৰ। গৈ পাই প্ৰথমে দেৱীক সেৱা কৰি ল'লোঁ। পূজা মণ্ডপত অলপ সময় বহি থাকি ওলাই আহিলোঁ আৰু ল'ৰাটোৰ কাৰণে সাৰো এযোৰ ল'লোঁ। তামৰ সাৰো। সৰু ল'ৰা ছোৱালীক তামৰ সাৰো পিন্ধাব লাগে বুলি মাহঁতে কয়। তাৰে পৰা ছেকেণ্ড মণ্ডপলৈ গ'লোঁ। গৈ তাতে আৰতি চলি আছিল। অলপ তাতে থিয় দি আৰতি চালোঁ। এইবাৰ ৩ নম্বৰ পূজাখনত গ'লোঁ। তাতে ইণ্ডিয়া গেটৰ পেণ্ডেল বনাইছে। ভাল লাগিছে চাই বাহিৰৰ পৰা। তাতো অলপ সময় সেৱা কৰাৰ পিছতে আৰতি ষ্টাৰ্ট হ'ল। আমি সন্ধিয়া আৰতি সময়তে গৈছিলোঁ আজি পূজা চাবলৈ। ল'ৰাটোৱে যে মন দি আৰতি চাইছে এইবাৰ। প্ৰথম দেখিছেতো, ঢাকৰ শব্দ, লাইট চব ফালে চাই আছে মানুহ। আজি এই 3খনেই চাম। মৰিগাঁৱত ৰাস্তাৰ কাষে কাষে বহুতো কেইখন পূজা হয়। অহাকালি আৰু নৱমীৰ দিনাখন বাকী কেইখন চাম। ওলাই আহি এইবাৰ ম'মৰ দোকানত সোমালোঁ আমি আৰু চবে মিলি ম'ম' খালোঁ। এয়া দেখিছেনে, মই কিবা পিন্ধিলেই ল'ৰাটোৱে লাৰি লাৰি চাই থাকিব, টানি থাকিব। তাৰে পিছত আমি ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ইমানেই আছিলে। ধন্যবাদ।